নমস্কাৰ পুনৰবাৰ সকলোকে ডিজিনফা আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে অপেক্ষা কৰি আছিলে নিশ্চয় যে যিটো এছআইআৰ যিটো স্পেচিয়েল ৰিভিজন হয়, স্পেচিয়েল ৰিভিজনৰ যিটো ড্ৰাফ্ট কপি ইতিমধ্যে পাব্লিছ কৰিব বুলি কৈছে, যিটো ভোটাৰ লিষ্ট ইতিমধ্যে পাব্লিছ কৰিব, সেইটো কেতিয়া ডাউনলোড কৰিব পাৰিব, কেতিয়া প্ৰকাশ পাব বুলি আপোনালোকে ভাবি আছিলে নিশ্চয়। কিন্তু আপোনালোকে এতিয়া আপোনালোকে অনলাইনৰ পৰা গৈ আপোনালোকে যিটো ড্ৰাফ্ট লিষ্ট আছে আপোনালোকে এইটো ড্ৰাফ্ট লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে সেইটো ড্ৰাফ্ট লিষ্ট আহি গৈছে, মই ইতিমধ্যে ডাউনলোড কৰিছোঁ অনলাইনৰ পৰা। আপোনালোকে চাব পাৰে আপোনালোকৰ এনেদৰে ড্ৰাফ্ট লিষ্ট আহি যাব। আপোনালোকে এনে সম্পূৰ্ণ ভোটাৰ লিষ্টটো আছে ইয়াত, আপোনালোকে ভোটাৰ লিষ্টটো এনেদৰে ডাউনলোড কৰিব পাৰিব। আৰু সেইটো আপোনালোকে ডাউনলোড কেনেদৰে কৰিব মই আপোনালোকক দেখুৱাই দিম এটা এটাকৈ। আপোনালোকে অনলাইনত গৈ আপোনালোকৰ যিটো ড্ৰাফ্ট কপি আছে আপোনালোকৰ সেই ড্ৰাফ্ট কপিটো আপোনালোকে ওলাই লওক। ওলাই পেলাই আপুনি চেক কৰক যে আপোনালোকৰ নাম আছেনে নাই, সম্পূৰ্ণ ডিটেইলছ ইয়াত আছে, কিমান মানুহৰ নাম আছে, আপোনালোকৰ কেন্দ্ৰ কিমান নাম্বাৰ আছে, সম্পূৰ্ণ ডিটেইলছ ইয়াত আছে। আপোনালোকৰ নাম আছেনে নাই, কিবা ভুল আছে না শুদ্ধ আছে, আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি আপুনি চাব পাৰিব। আৰু যেতিয়া আপোনালোকৰ সম্পূৰ্ণ নাম যদি থাকে তেতিয়া বা কিবা কাৰণে যদি আপোনাৰ ভুল থাকে বা কিবা কাৰণে যদি কাৰেকশ্যন কৰিব লগা থাকে তেতিয়াহ'লে আপুনি ইয়াতে চেক কৰি চাব। যদি কিবা কাৰণে কাৰেকশ্যন কৰিব লাগে তেতিয়া বিএলঅ'ৰ লগত আপোনালোকে যোগাযোগ কৰিব, বা আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে সেইবিলাক কাৰেকশ্যন হয় ট্ৰেন্সফাৰ কৰিব লাগে এতিয়া আপোনালোকে কৰিব পাৰিব। কিন্তু প্ৰথমতে আপোনালোকে এৰাই চেক কৰি চাওক যে আপোনালোকৰ যিটো লিষ্ট ইতিমধ্যে যিটো পাব্লিছ হৈছে এইটো লিষ্টত আপোনালোকৰ নাম আছেনে নাই। যদি নাম নাই তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকে কি কৰিব লাগিব মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। আৰু যদি কিবা কাৰণে নাম আছে, কিবা কাৰণে যদি কাৰেকশ্যন কৰিব লগা আছে, ভুল হৈ আছে, তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰিব, সেইটো বিএলঅ'ৰ লগত আপোনালোকে যোগাযোগ কৰিব বা আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। গতিকে আপোনালোকে এইটো যি ফাইনেল লিষ্ট যিটো 26 চনৰ যিটো ভোটাৰ লিষ্ট সেইটো ডাউনলোড কেনেদৰে কৰিব মই আপোনালোকে এটা এটাকৈ লেপটপ স্ক্ৰীণত আপোনাক দেখুৱাই আছোঁ। আপোনালোকে ডাউনলোড কৰিবলৈ প্ৰথমতে আপোনালোকে গুগলত আহিব। গুগলত আহি পেলাই ভোটাৰ লিষ্ট আছাম যিটো আছে এইটো আপুনি চাৰ্চ কৰি দিব। এতিয়া চাওক প্ৰথম যিটো লিংক আছে PDF, এইটো লিংকত যদি নোখোলে তেতিয়া তলৰ যিটো ইলেক্ট্ৰল ৰোলছ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত এতিয়া চাওক যিটো PDF ৰুল বুলি লিখা আছে আপোনালোকে এই PDF ৰুলটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো ষ্টেট আছে ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে বাকী যিখিনি ডিটেইলছ আছে আপোনালোকে ইয়াতে চাব পাৰে। চাওক PDF ৰুল আছে, আপোনালোকে PDF ৰুল এইটোতো যদি আপোনাৰ নোখোলে তেতিয়াহ'লে চাওক অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন আছে আপোনালোকে এইটোত ক্লিক কৰি ল'ব। এতিয়া এইটোত ক্লিক কৰিছে যেতিয়া এতিয়া চাওক এতিয়া ডাউনলোড ভোটাৰ লিষ্ট আছে আপোনালোকে এইটোত ক্লিক কৰি দিব। তেতিয়াহ'লে আপোনাৰ গোটেই ডিটেইলছখিনি আহি গৈছে। এতিয়া আপুনি ষ্টেটটো আপুনি চিলেক্ট কৰক। ষ্টেটটো চিলেক্ট কৰাৰ পিছত চাওক ইয়াত অট'মেটিকলি আহি গৈছে ড্ৰাফ্ট লিষ্ট 2026 চনৰ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো সমষ্টি হয় সমষ্টিটো চিলেক্ট কৰিলে তাৰপিছত আপোনালোকৰ যিটো কেন্দ্ৰ হয় আপোনাৰ যিটো স্কুলত ভোট দিয়ে আপোনাৰ স্কুলৰ নামটো ইয়াতে চাৰ্চ কৰি দিব, আপোনালোকে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে জাষ্ট খালি চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপোনাৰ যিটো কেপচাৰ কোড আছে আপোনালোকে কেপচাৰ কোডটো দিব। কেপচাৰ কোডটো দিয়াৰ পিছত চাব আপোনালোকে যিটো ডাউনলোড লিখা আছে আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰিলে অট'মেটিকলি আপোনালোকৰ যিটো ভোটাৰ লিষ্ট আছে যিটো 26 চনৰ ভোটাৰ লিষ্ট যিটো এছআইআৰ বুলি কোৱা হৈছে আপোনালোকৰ এছআইআৰ যিটো স্পেচিয়েল ৰিভিজন আপোনালোকৰ এই ভোটাৰ লিষ্টটো ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকৰ যিটো PDFত ডাউনলোড হ'ব সেইটো আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নাম আছেনে নাই, আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আছেনে নাই। কাৰণ এতিয়া চাওক যেতিয়া ক্লিক কৰিলে এতিয়া চাওক ষ্টেটাছ প্ৰগ্ৰেছ হৈ আছে, আপোনালোকে এতিয়া ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত চাওক এনেদৰে ভোটাৰ লিষ্টটো আহি যাব। আপোনালোকে এইটো প্ৰিণ্ট কৰি ৰাখিব পাৰে, PDFত আছে আপোনালোকে চাব পাৰিব। আপোনালোকে এনেদৰে আপোনালোকে ভোটাৰ লিষ্টটো ডাউনলোড কৰি লওক। গতিকে আপোনালোকে এনেদৰে যিটো লিষ্ট আছে যিটো পাব্লিছড হ'ল 2026 চনৰ যিটো ভোটাৰ লিষ্ট আপোনালোকে এনেদৰে ডাউনলোড কৰক। ডাউনলোড কৰি পেলাই বাকী আপোনাৰ ডিটেইলছখিনি আপোনালোকে চেক কৰি চাওক সকলো ঠিকে আছে নে নাই। নেক্সট পৰ্যায়ত আপোনালোকে আৰু কি কৰিব লাগিব, যদি কিবা অসুবিধা পাই আছে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। নেক্সট পৰ্যায়ত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আৰু জনাম যাতে আপোনালোকে কি কৰিব লাগিব বা আপোনালোকৰ যদি কিবা অসুবিধা হৈ আছে সেইখিনিও আপোনালোকে জনাব ভিডিঅ'ত কমেণ্ট কৰি পেলাই। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকে সেইখিনি ছল্ভ কৰিবলৈ মই যত্ন কৰিম। ধন্যবাদ।